হাই ফ্ৰেণ্ডছ, তো আজি আকৌ এটা নতুন ভিডিঅ' ওলাইছোঁ আৰু আজি ভিডিঅ'ত আমি কথা পাতিম দুটা গেজেটৰ বিষয়ে, ঠিক আছে। আৰু এই দুটা গেজেট মানে অকণ বেলেগ, মানে কি এইটো ফিউচাৰত আহিবলগীয়া, কিন্তু বৰ্তমান এইটো গেজেট দেখিবলৈও নাপায়। এই দুটা গেজেট, যি দুটা গেজেটৰ মই আজি ৰিভিউ কৰিম, সেই দুটা গেজেট বৰ্তমান এই সময়ত এই দুটা গেজেট নাই, কিন্তু ভৱিষ্যতে এই দুটা গেজেট আহিব যে খাটাং, ঠিক আছে। তো ব'লা আমি ভিডিঅ'টো চাওঁ। তো অলপমান ভৱিষ্যতৰ ভিডিঅ' চাম আজি। ব'লা জল্দি চাওঁগৈ। এইখন হ'ল ভৱিষ্যতে আহিবলগীয়া প্লেন। আচলতে এইখন এখন ড্ৰোনৰ নিচিনা হ'ব, কিন্তু এই ড্ৰোনখন কি হ'ব, আমাৰ যিটো মোবাইল হয় সেই মোবাইলটো দি পেলাই আমি কণ্ট্ৰল কৰিব পাৰিম। মানে আমি মোবাইলটো দি পেলাই এইটো চলাব পাৰিম। লগতে এটা এনেকুৱা এটা কি থাকিব, যিটো কি আমি যদি ক্লিক কৰোঁ, সেই কিটো ক্লিক কৰাৰ লগে লগে, সেই চুইচটো ক্লিক কৰাৰ লগে লগে যিখন প্লেন য'তেই নাথাকক, সি যদি তোমালোকৰ ঘৰতে থাকে, তো ঘৰৰ পৰা হ'লেও আহি পেলাই তোমাৰ লোকেশ্যনত আহি পাই যাব আৰু তোমাক পিক আপ কৰিব। চ' এইখনেই হ'ল ভৱিষ্যতৰ প্লেন। তো ফ্ৰেণ্ডছ, তোমালোকে আমাৰ প্লেনখন নিশ্চয় চালাই। এতিয়া আহিছোঁ অকণমান আমাৰ মাটিলৈ, মানে আকাশত বহুত উৰিলোঁ, এতিয়া মাটিত চলিম ব'লা। তো চাওঁ বোলাচোন আমাৰ মাটিত চলিব পৰা ভৱিষ্যতে আহিবলগীয়া গেজেটটো, ঠিক আছে। ভিডিঅ'টো চোৱা। এইখন এখন ভৱিষ্যতৰ চাৰ্জিং কাৰ হয়, আৰু এই চাৰ্জিং কাৰখনত অটো ড্ৰাইভিং ফিচাৰ্ছটো থাকিব। মানে অটো ড্ৰাইভিং ফিচাৰ্ছটোত কি হ'ব, আমি কোনো ধৰণৰ ষ্টাৰিং ধৰিব নালাগে। আমি যিটো অটো ফিচাৰ্ছ হয় সেইটো অন কৰাৰ লগে লগে এই কাৰখন অট'মেটিক চলিব ল'ব, ঠিক আছে। আমি কোনো ধৰণৰ ষ্টাৰিং আমি ধৰিব নালাগে। আৰু লগতে এই কাৰখনৰ যিবিলাক বেলেগ বেলেগ মডেল হয়, সেই মডেলবিলাক এটা লাইনত যেতিয়া আহিব, তেতিয়া ইয়াৰ চাৰ্জটো গোটেইখিনি কাৰৰে একেই হৈ যাব। চ' এখন ভৱিষ্যতৰ আমাৰ কাৰ হ'ব, আহি আছে, কিন্তু এতিয়া নহয়, ভৱিষ্যতে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিল? আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, মোৰ চেনেলটো যোৱাৰ পৰা শ্বেয়াৰ কৰিবা। তো আজিলৈ বাই বাই।